এনেকুৱাই। কেতিয়াবা বহু বছৰ লাগি যায় আৰু কেতিয়াবা চকুৰ পলকতে গঢ়ি তোলে। সময় লাহে লাহে বাগৰে আৰু সম্পৰ্কই নতুন এক ৰূপ লয়। কেতিয়াবা দূৰত থাকিও ওচৰ আৰু কেতিয়াবা কাষত থাকিও বহু দূৰত। কেতিয়াবা খুব গভীৰ যেন লাগে, কেতিয়াবা কিন্তু উৎপাতল শব্দ যেনো লাগে। চিলা উৰোৱা সূতাডাল নিশ্চয় দেখিছা সখী। সম্পৰ্ক ঠিক তেনেকুৱাই। তাক টানিটো নিবা বহুত দূৰলৈ, কিন্তু কেতিয়ানো আনখন চিলাই আহি কাটি থৈ যাব তুমি গমো নাপাবা। ই প্ৰেমৰ প্ৰতীক। ইয়াৰ বোলে অনেক নাম। বোলো সখী, নাম সহজে দিব পাৰি, সুদীৰ্ঘ সম্পৰ্কতাৰি কেতিয়াও নফলাই জানা শাৰী শাৰী। কেতিয়াবা সঁচাৰ জোৰত ৰৈ যায়, কেতিয়াবা মিছাৰ ঢৌত উটি যায়। ক'ৰবাত প্ৰশংসা কৰি ভাল লাগে, কিন্তু ক'ৰবাত সেই সম্পৰ্কৰ নাম ল'বও যেন ভয় লাগে। ইয়াৰ অবিহনে যে কোনো উদযাপন নাই, ইয়াৰ নাই কোনো উদ্দেশ্য। জানা সখী, বিশ্বাসেই যেন ইয়াৰ ৰাজহাড়ডাল। এলাগি এলাগি তোমাৰ এই উকা মনতো চাবা এদিন সখী, সম্পৰ্কই যেন সাঁচিব কাচিব। কিন্তু মনত ৰাখিবা, সম্পৰ্ক কোনো উপহাৰৰ জোৰত নৰয়, যদিহে তুমি তেওঁৰ পৰা অকণো নোপোৱা সময় আৰু মূল্য। নোৱাৰিলে নগঢ়িবা আৰু গঢ়িলে সহজে নাভাঙিবা, কিয়নো এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক। সহজে গঢ়িবও নোৱাৰি আৰু সহজে ভাঙিবও নোৱাৰি। আৱেগিক সম্পৰ্ক, আধ্যাত্মিক আৰু সম্পৰ্ক কাৰোবাৰ কাৰণে কেৱল কাল্পনিক। এনেকুৱাই হয় সখী প্ৰেমৰ সম্পৰ্ক।